হেল্ল' ফ্ৰেণ্ড, স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। আজি আমি আহিছোঁ অসম সাহিত্য সভাৰ ষষ্ঠ সপ্ততিতম নাৰায়ণপুৰ পূৰ্ণাংগ অধিৱেশনলৈ। আমি কিনো চাওঁ আপোনালোককো দেখাম, চাই থাকিব ভিডিঅ'টো শেষলৈকে। আজি হৈছে শেষৰ দিন, বহুত গাড়ী মটৰ ভিৰ হৈছে, দেখিছে আপোনালোকে গাড়ী মটৰ কিমান ভিৰ হৈছে। আমিও আহি আছোঁ লাহে লাহে। ফাইনেলি আহি সাহিত্য সভাৰ মেইন গেট পালোহি। এতিয়া ভিতৰলৈ সোমাই যাওঁ। খোজকাঢ়ি কাঢ়ি আমি ভিতৰলৈ সোমাই গৈছোঁ। কথা পাতি পাতি আগবাঢ়ি গৈ আছোঁ। এইফালে মিষ্টাৰ, মই, ইয়াৰ পিছত চন্দ্ৰ আহিছে আৰু ধুনু। গৈ আছোঁ আমি লাইটৰ মাজে মাজে, বহুত ধুনীয়া লাগিছে। লাইটৰ মাজে মাজে ৰাস্তা বনাই দিছে, বহুত ধুনীয়া লাগিছে। খোজকাঢ়ি কাঢ়ি আমি আগবাঢ়ি গৈ আছোঁ। এটা বহুত ডাঙৰ এৰিয়া হয় আচলতে, চকুৰে মনিব নোৱাৰি, কেৱল মানুহেই মানুহ, বহুত ভিৰ হৈছে। ভালো লাগিছে আচলতে। চাৰিওফালে লাইটবিলাক জ্বলি আছে, নানা ধৰণৰ নানা ৰঙৰ লাইটবিলাক। পৰিৱেশটো খুব ধুনীয়া লাগিছে, ভাল লাগিছে। আহি আছোঁ লাহে লাহে খোজকাঢ়ি কাঢ়ি, ভৰিও বিষ হৈ গৈছে। সৌখিনি যে দেখিছে লাইট, সেই লাইটৰ মাজে মাজে এটা ৰাস্তা বনাই থোৱা আছে। সেই ৰাস্তাৰ মাজে মাজে আহি আমি আগলৈ আগবাঢ়ি গৈ আছোঁ। এতিয়া মঞ্চতে সংগীতানুষ্ঠান চলি আছে, গীত পৰিৱেশন কৰি আছে। তাকে আপোনালোককো অকণমান দেখাইছোঁ, চাই থাকিব। কিবা এটা লওঁ বুলি এই দোকানত চাওকচোন, ইমান ধুনীয়া লাগিছে। লাইটবিলাক বিৰাই আছে, বহুত ভাল লাগিছে। এইখিনি ঠাই ইমান ধুনীয়াকৈ সজাই পৰাই ৰাখিছে। মানুহে ফটো মাৰিবলৈ ইমান ভিৰ কৰিছে নহয়, চাওকচোন। একেদিনে সকলোখিনি দেখুওৱাটো সম্ভৱ নহয়, তথাপিও কিমানখিনি দেখুৱাব পাৰিছোঁ নাজানো বাৰু। অলপ অলপকৈ দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এতিয়া আমি আহিছোঁ প্ৰদৰ্শনী চাবলৈ, শিল্পকলা, ললিত কলা আৰু বিজ্ঞান প্ৰদৰ্শনী। ভিতৰলৈ সোমাই আহিছোঁ। কি চাওঁ আপোনালোককো দেখাম, চাই থাকিব। এতিয়া এইফালে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ লিখা আছে। ভিতৰলৈ সোমাই যাওঁ, কি আছে দেখাম, চাই থাকিব। কি দেখাব পাৰোঁ। ভিতৰত এইখিনি এনেকৈ পিকচাৰ আঁৰি থোৱা আছে। বহুত মানুহ ভিৰ, ওলাবলৈ সোমাবলৈ ভাবিব লাগে আচলতে। বহুত ভিৰ হৈছে আজি, যিহেতু শেষৰ দিন। বহুত মানুহ ভিৰ হৈছে। এইফালে এনেকৈ বহুত ধুনীয়া ধুনীয়া পিকচাৰ আঁৰি থৈছে, ভাল লাগিছে। ব'লা ইফালেও এনেদৰে সজাই ৰাখিছে। ইফালে মৌৰা চৰাই। বিশেষজ্ঞ ঘোষণা অসম সাহিত্য সভাৰ স্মৃতিগ্ৰন্থসমূহ আমাৰ প্ৰদৰ্শনী কাৰ্যালয়ত
ৰেহাই মূল্যত বিক্ৰী কৰি থকা হৈছে ধন্যবাদ ফুলৰ টাবকেইটা ভাল লাগিছে ন দিছে ন সেইখন ভাল লাগিছে আকৌ দেখি ধুনু দেখিছা না অজগৰ এইটো অজগৰ হে অজগৰ হৰিয়াল সেইফালে হৰিণ এতিয়া আমি এইখন গেটেৰে ভিতৰ ভাগলৈ সোমাই যাওঁ বলক তেন্তে ভিৰৰ মাজে মাজে আপোনালোককো লৈ যাওঁ ভিতৰ ভাগত কি কিনো আছে চাম এতিয়া কিতাপ চাই আছোঁ লোৱা নোলোৱাটো পিছৰ কথা চোৱাটো এটা চখ নহয় জানো চাইছোঁ কিতাপখিনি মেলি মেলি সাধু কিতাপ এখন লয় আকৌ ইমান ঠাণ্ডা আইচক্ৰীম কেলে খাইছা এইটো বাপৰে দুটা ডাঙৰ ডাঙৰ প্ৰকাণ্ড পুখুৰী এটা সেইফালে এটা এইফালে বহুত ডাঙৰ হয় পুখুৰী দুটা
এতিয়া চাই মেলিয়ে আমি বাহিৰলৈ ওলাই আহিলোঁ। একেদিনে সকলোখিনি দেখুৱাটো অসম্ভৱ, তথাপিও অলপ অলপকৈ দেখুৱাবলৈ চেষ্টা কৰিলোঁ। এতিয়া বাহিৰতে কিবা এটা খাই লওঁ। কালি মানে যাম মানে ফোন কৰিব পাছত আধা ঘণ্টা পাছত মোৰ ৰিচাৰ্জ নাই খা খা তেওঁ হয়তো মনত পোৱা নাই মোক কৈ দিয়ে মেমৰি একদম বেয়া হৈছে কেমেৰাৰ লগত আহি থাকে ঠিক আছে। আজি হৈছে পিছদিনা ৰাতিপুৱা। সাহিত্য সভাৰ পৰা আহি পোৱা দেৰি হ'ল ৰাতি, ভিডিঅ' নবনালোঁ আৰু। খালি ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব। যদি ভাল পালে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে সকলোকে ধন্যবাদ। আকৌ এটি নতুন ভিডিঅ'ত পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বাই বাই।